নমস্কাৰ বন্ধুসকল, মই হেমন্ত ফুকন আৰু আপোনালোকক মই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ফুকন টেকনিকেললৈ। বন্ধুসকল, আজিৰ আমাৰ আলোচনাৰ বিষয় হৈছে ইউটিউব চাপ ফৰ চাপ। বন্ধুসকল, আপুনি যদি এগৰাকী বিগিনাৰ ইউটিউবাৰ তেন্তে আপুনি হয়তো নিশ্চয় চাপ ফৰ চাপ কৰিছে। কিন্তু আপুনি জানে জানো ইউটিউব চাপ ফৰ চাপ আপোনাৰ চেনেলৰ কাৰণে কিমান উপযোগী বা আপোনাৰ চেনেলৰ কাৰণে সি কিমান বিপদজনক? তো এই প্ৰশ্নসমূহৰ উত্তৰ পাবলৈ আজিৰ এই ভিডিঅ'টো চাই থাকক। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি যদি ভাবিছে যে ইউটিউব চাপ ফৰ চাপ কৰি মই ইউটিউব চেনেল গ্ৰ' কৰিম বা ইউটিউবৰ পৰা টকা আৰ্ণ কৰিম, তেন্তে আপুনি নাকত তেল দি শুই থকাটোৱে বেষ্ট হ'ব। अबे साले जो माफ करना मैं जो तमीज से उससे मैं इधर उधर निकल जाता हूँ जब মাফ কৰি দিব। এতিয়া আহোঁ মূল কথালৈ ব'লক। প্ৰথম কথা হ'ল, আপুনি যদি চাপ ফৰ চাপ কৰি ইউটিউব চেনেল গ্ৰ' কৰিছে বা ইউটিউব চেনেল মনিটাইজ কৰিছে, ইউটিউবৰ পৰা টকা আৰ্ণ কৰিছে, তেন্তে আপোনাৰ কমেণ্ট বক্সটো আপোনাৰ কাৰণে দিয়া হৈছে। আপুনি কমেণ্ট কৰি মোক জনাবচোন যে আপুনি চাপ ফৰ চাপ কৰি ইউটিউব চেনেল কেনেকৈ গ্ৰ' কৰিলে। শুনক, ইউটিউব চাপ ফৰ চাপটো মই এইকাৰণে বেয়া বুলি কৈছোঁ, এইকাৰণে বিপদজনক বুলি কৈছোঁ, কাৰণ কথাষাৰ মন কৰিব, আপুনি ধৰি লওক ভিডিঅ' বনাই টেক ৰিলেটেড আৰু আপুনি যিজনৰ সৈতে চাপ ফৰ চাপ কৰিছে তেওঁ ভাল পায় কমেডি ভিডিঅ', হয় নাইবা গেমিং ভিডিঅ'। যদি তেওঁ গেমিং ভাল পায় তেন্তে আপোনাৰ সেই টেক ভিডিঅ' চাব নে টোটেল গেমিং বা কেমিনেটিৰ লাইভ ষ্ট্ৰীম চাব? আপোনাৰ ভিডিঅ'টো তেওঁ কেতিয়াও নাচায়। সেইকাৰণে কথাষাৰ মন কৰিব যে আপুনি যাৰ সৈতে চাপ ফৰ চাপ কৰিছে তেওঁ সেইটো কেটাগৰীত ইণ্টাৰেষ্টেড হয়নে নহয়। চ' গাইজ, মই আপোনালোকক ৰিকমেণ্ডেড কৰিছোঁ কি আপোনালোকে চাপ ফৰ চাপ নকৰাই ভাল। তাতকৈ আপুনি ভিডিঅ' বনাওক, কষ্ট কৰক। চাপ ফৰ চাপত যিকণ টাইম ৱেষ্ট কৰে আপুনি তাতকৈ ভাল ভিডিঅ' বনাওক সেইকণ টাইমত। চাপ ফৰ চাপৰ এটা ভয়ানক বিপদজনক দিশটো মই আপোনালোকক কৈ দিছোঁ। সেইটো হৈছে কি, এজন নতুন ইউটিউবাৰ, তেওঁ হয়তো ইউটিউবৰ এলগৰিথমৰ বিষয়ে ভালকৈ নাজানে। তেওঁ কি কৰে, একেটা ফোনতে 3-4টা জিমেইল আই ডি বা ইমেইল আই ডি ক্ৰিয়েট কৰে বা গুগল একাউণ্ট ক্ৰিয়েট কৰে। কিন্তু ক্ৰিয়েট কৰি তেওঁ কি কৰে, যেতিয়া কাৰোবাক ক'ব 3 vs 3, 4 vs 4, কিন্তু যেতিয়া আপোনাৰ চেনেলটোতে 3টা বা 4টা একাউণ্টৰ পৰা ছাবস্ক্ৰাইব কৰে, এতিয়া আপোনাক মানে এটা গুগলৰ যিটো বা ইউটিউব কোম্পানীৰ যিটো ৰুল আছে, সেই ৰুল মতে ইউটিউবে কি কৰে, আপোনাৰ এটা ফোনৰ যেতিয়া IMEI নাম্বাৰ থাকে, আপুনি এটা ইউটিউব চেনেল খোলাৰ লগে সেই IMEI নাম্বাৰটোক ইউটিউবে টেষ্ট কৰে বা ইউটিউবৰ ওচৰত থাকে। চ' আপুনি যদি তাতে 3-4টা একাউণ্ট খুলি আপুনি ভিউজ ইনক্ৰিজৰ চেষ্টা কৰে বা যিকোনো ধৰণে ছাবস্ক্ৰাইব কৰে, সেইবোৰ কোৱা হয় স্পাম ছাবস্ক্ৰাইবাৰ। আৰু আপোনালোকে মন কৰিব, নিশ্চয় আপোনালোকৰ 2-4 দিনৰ মূৰে কেতিয়াবা ছাবস্ক্ৰাইবাৰ কমি যোৱা দেখা গৈছে বা প্ৰায় হৈ থাকে। যিহেতু মই আপোনালোকক কোৱা নাই যে মই চাপ ফৰ চাপ কৰা নাছিলোঁ, কিন্তু এতিয়া বাদ দিছোঁ, কাৰণ ময়ো চাপ ফৰ চাপ কৰিছিলোঁ। কিন্তু যেতিয়া এই সত্যখিনি পোহৰলৈ আহিল বা এইখিনিৰ বিষয়ে মই জানিছোঁ, তেতিয়া আৰু এইবোৰ বাদ দিছোঁ। সেইকাৰণে আপোনালোককো কৈছোঁ, যদি মোৰ কথা শুনে আপোনালোকৰ কাৰণে ভাল হ'ব বুলি মই ভাবোঁ। চ' ইউটিউব চাপ ফৰ চাপ বাদ দিয়ক। বন্ধুসকল, মই আশা কৰিছোঁ মোৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে খুবেই হেল্পফুল হ'ব। তো যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এটা কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, কাৰণ এনেকুৱা এই ভিডিঅ'সমূহ আপুনি এই চেনেলত সঘনে পাই থাকিব। আৰু আপুনি এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ বা লগৰ বা ফ্ৰেণ্ড বা কোনোবাই যদি এই কামবোৰ লিপ্ত হৈ আছে তেওঁ সোনকালে এই কামবোৰ বাদ দিয়ক। ভাল ভিডিঅ' বনাওক, ইউটিউব চেনেল গ্ৰ' কৰক, কষ্ট কৰক, টাইম দিয়ক, ইউটিউবক টাইম দিয়ক, তেতিয়া আপোনাৰ চেনেল গ্ৰ' হোৱাটো নিশ্চিত। আপুনি কোনো চিন্তা কৰিব নালাগে। চ' গাইজ, আজিলৈ বাই, জয় আই অসম।